এভৰিৱান, আপোনালোক সকলোৱে ভালে আছে। মোৰ ফালৰ পৰা আপোনালোকক ৰঙালী বিহুৰ অলেখ শুভেচ্ছা থাকিল। যিহেতু ৰঙালী বিহু আহি আছে, তাত মই ভাবিলোঁ এটা ভিডিঅ'কে বনাই লওঁ বিহুৰ। চ' ইয়াত আৰু জেতুকা লৈছিলোঁ মই, চাওকচোন। ইয়াত ল'লোঁ জেতুকা, মানে বিহুত সাধাৰণতে এনেকৈ লয় আৰু ফাংচনকো যাম বুলি ভাবিছিলোঁ, তাত এনেকৈ ল'লোঁ। আৰু এটা বেয়া খবৰো আছে, মানে মই কালি বাৰিষা মন্দিৰত গৈছিলোঁ, তাৰপিছত তাতে মানে যজ্ঞ চলিছিল। ভাবিলোঁ ভিডিঅ' এটাই বনাই লওঁ, মানে ভিডিঅ'টো বনাই আছিলোঁ তাৰপিছতো মানে মই স্পেচ ফুল হৈ গ'ল। সেইবাবে মই কিমান মোৰ লাগতিয়াল ভিডিঅ' ডিলিট কৰিলোঁ, এপ ডিলিট কৰিলোঁ, গেম মানে কিমান মই কি ডিলিট কৰিলোঁ, ক্লিয়াৰ কৰিলোঁ, তথাপিও মই সেই ভিডিঅ'টো কৰিব নোৱাৰিলোঁ। মানে মোৰ স্কুলখন বাৰিষা মন্দিৰৰ ওচৰতে হয়, হ'লে মই প্ৰায় যাই থাকোঁ মন্দিৰত, স্কুলত যাওঁতে কেতিয়াবা আহোঁতে। আৰু মই কেতিয়াবা ভালদৰে গ'লে আপোনালোকক দেখুৱাই দিম বাৰু। যিহেতু এইটো মোৰ মোবাইল নহয়, দেউতাৰ মোবাইল হয়, সেইবাবে কেতিয়াবা মই ভিডিঅ' বনাব পাৰোঁ, কিন্তু ডেইলি ভিডিঅ'টো আপলোড কৰিব নোৱাৰিম আপোনালোকৰ তাত। তথাপিও মই চেষ্টা কৰিম, মাজে মাজে ভিডিঅ' দি থাকিম। ভৱিষ্যতে মোৰ আশা আছে যে মই এজন ডাঙৰ ইউটিউবাৰ হ'ব পাৰোঁ। আপোনালোকে মোক ছাপোৰ্ট কৰি যাব। আপোনালোকৰ ছাপোৰ্ট থাকিলে মই এজন ডাঙৰ ইউটিউবাৰ হ'ব পাৰিম। ঠিক আছে, চ' ভিডিঅ'টো শেষলৈকে চাই থাকিব আপোনালোকে। মই এতিয়া ভিউ ড্ৰেছ কৰি আহোঁ, ঠিক আছে। এতিয়া মই ৰেডি হৈ আহিলোঁ আৰু ভিডিঅ'টো এতিয়া বনাম, আপোনালোকে চাই থাকিব, ঠিক আছে। ভিডিঅ'টো শেষলৈকে এইখিনি চাওক। এতিয়া কৰা হ'ল, ডান্সটো কৰিলোঁ। আপোনালোকক মই আপলোড দিছোঁ আৰু 2-3 দিনমানৰ পিছত। আপোনালোকে চাব দেই, প্লিজ চাব। আৰু লগতে আমাৰ ভিডিঅ'টোত লাইক কৰি দিব, লাইক, কমেণ্ট, শ্বেয়াৰ, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। চ' এতিয়া ঘৰলৈ যাই আছোঁ, ঠিক আছে। তেতিয়াহ'লে ভিডিঅ'টো ইমানতে শেষ কৰিলোঁ। আৰু মোৰ ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব, ঠিক আছে। দিয়ক তে, বাই বাই।